Hey guys, স্বাগতম টু দীক্ষিত ব্লগ। আপোনালোক সকলোকে মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ব্লগ নহয় আৰু আজি মই গৰিলা পট এডাল কিনিলোঁ। এডাল মই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আনবক্সিং ভিডিঅ' এটা দিছোঁ, আপোনালোকে চাব। বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1, 2, 3, 4. গাইজ, এয়া হৈছে গৰিলা পট আৰু ইয়াত সোমাই আছে। মই খুলিছোঁ মানে অকণমান আৰু এইটো বুলি কয় এডাল মোৰ 700মান 750মান পৰিলে আৰু এডাল মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আৰু এইটো মই বেলেগকৈ মগাবলগীয়া হৈছে, ইয়াৰ লগত নাই অহা। এইটো হোল্ডাৰ বুলি কয়, মোবাইল হোল্ডাৰ। এইটো মই আপোনালোকক দেখুৱাম কেনেকৈ লগায়। আৰু এইটো বেলেগকৈ কিনিবলগীয়া হৈছে, সেইকাৰণে 750মান পৰিলেগৈ। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ খুলি পিনে। গাইছ, আপোনালোকে দেখিছে এইডাল হৈছে গৰিলা অক্টোপাছ পট। এইডাল হৈছে ফ্লিপকাৰ্টৰ পৰা মই মগাইছিলোঁ নহয়, আপোনালোকক কৈছিলে। এইডাল হৈছে এয়া দেখিছে, ফটো দি থোৱা আছে ইয়াত। ইয়াৰ ভিতৰত সোমাই আছে আৰু মই ওলোৱা নাই। আৰু এইডাল মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। এইফালে পিছফালে বেগফালে চবফালে দেখুৱাই দিছোঁ। এইফালে আখৰ লিখা আছে কিমান কিমান চাইজ 30 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰবিলাক আৰু ট্ৰিপড হেড বল শ্বেপ এনেকুৱা কিবা কিবি লিখা আছে। আৰু এইবিলাক পঢ়ি থাকিলে বহুত টাইম হৈ যাব। আৰু এইফালে এনেকুৱা শ্বেপ দিব পাৰি, ইয়াত দিয়াই আছে। আৰু দেখিছে আপোনালোকে, এয়া এনেকুৱা শ্বেপ দি দিব পাৰি, অক্টোপাছৰ শ্বেপ দি দিব পাৰি, অক্টোপাছ গৰিলা পট যেনেকৈ। গাইছ, মই আপোনালোকক এটা কথা কওঁ, মই বৰ তেনেকুৱা হেৰি নহয়, বুলি কয় আনবক্সাৰ নহয়। আপোনালোকে বেয়া নাপাব, মোৰ ভুলো হ'ব পাৰে। আৰু এয়া দেখিছে DSLR GoPro চব লগাব পাৰি। আৰু এয়া দেখিছে, এয়া মই উলিয়াই দিলোঁ। দেখিছে এয়া হৈছে, এয়া এনেকৈ ভিতৰত সোমাই থাকে আৰু এয়া ভিতৰত এনেকৈ সোমাই থাকে। এনেকৈ এইটো খুলি দিলে ওলাই আহিব। আৰু এয়াও ওলাই আহিব। এতিয়া ওলাই আহিলে আৰু দেখিছে এনেকুৱাকৈ থাকে আৰু এনেকুৱা ধুনীয়া দেখিবলৈ, ল'বলৈ কমফৰ্টেবল। আৰু এডাল ভাল লাগে লৈ, আৰু মোবাইলটো হিলি নাথাকে তেতিয়া। এয়া দেখিছে এনেকুৱা। মই আপোনালোকক থৈ পিনে অলপমান দেখুৱাই দিছোঁ ডিটেইলছকৈ। গাইজ, দেখিছে এইটো এনেকৈ মিলি দিব পাৰি। আৰু মই আপোনালোকক দেখুৱালে এনেকৈ ধুনীয়াকৈ মিলি পিনে ইয়াত এনেকৈ বেকা কৰি দিব পাৰি। এনেকৈ বেকা কৰি দিব পাৰি। যেনেকৈ মন যায় তেনেকৈ বেকা কৰি দিব পাৰি, ভাঙি নাযায় কিন্তু। এনেকৈ থৈ দিব পাৰি। আৰু এইটো অলপমান বেকা হৈছে, আৰু মই ভালকৈ থ'ব জনা নাই, নতুন যে। আৰু লাহে লাহে আহি যাব আৰু কেনেকৈ থয় দেখিছে। আৰু এনেকৈ বেকা টেকা কৰি পিনে আকৌ চিধা কৰিবলৈ অলপমান দিগদাৰ হয়। এয়া দেখিছে অলপমান দিগদাৰ হয় চিধা কৰিবলৈ। এয়া এনেকৈ খুব পোনাবলগীয়া হয়। আৰু একো নাই, চিধা হৈ যাব আৰু অলপমান টাইম লাগিব, 10 মিনিট লাগি যাব। এয়া দেখিছে এনেকৈ কৰিলে হৈ যায়। আৰু এয়া এনেকৈ এইবিলাক গাইছ, এইটো এনেকৈ কৰিব পাৰি হ'লে নহয়। আৰু এতিয়া ওপৰৰ যোনটো হেৰিটো গোল বস্তুটো, সেইটো খুলিব পাৰি। মই আপোনালোকক দেখুৱাইছোঁ। এইটো এনেকৈ খুলি পিনে অলপমান সৰু কৰি দিব পাৰি। ওপৰৰ যোনটো হেৰিটো, সেইটো খুলি পিনেও তলত লগাই দিব পাৰি। ওপৰত যোনটো হেৰি প্লেটৰ নিচিনা যে আছে, প্লেট বুলিয়ে কৈছোঁ আৰু এইটো এনেকৈ খুলি পিনে ইয়াত লগাই দিব পাৰি নটৰ নিচিনাকৈ। আৰু এইটো আপুনি ইয়াত লগাই দিব পাৰে। এইটো বুলি কয় কি আছিলে, মোবাইল হোল্ডাৰটো ধুনীয়াকৈ ইয়াত লগাই দিব পাৰি। অলপমান চাপৰ হৈ যায় তেতিয়া মোবাইলটো, বেছি ওখ হৈ থাকিলে চাপৰ কৰি ল'ব পাৰি, আপোনাৰ মৰ্জি আৰু যোনে যেনেকৈ থয়। মই এনেকৈ কৰি লৈছোঁ। দেখিছে এনেকৈ লগাই ল'ব পাৰি। আৰু এনেকৈ পকাই লগাই ল'ব পাৰি, ইফালেও লগাব পাৰি। আৰু দেখিছে এনেকৈ লৈ পেলাই আৰু ধুনীয়াকৈ এনেকৈ দেখিছে এনেকৈ লৈ ল'ব পাৰি। আৰু এনেকৈ খুলি ল'লোঁ। এয়া দেখিছে এনেকৈ খুলি পিনে এইটো আকৌ লগাই ল'লোঁ। এতিয়া ওপৰটো লগাব পাৰি, ওপৰটোতো লগাব পাৰি। আৰু
এতিয়া এইটো অলপমান ঢিলা কৰিব পাৰি এইটো ঢিলা এনেকৈ বেকা টেকা ইফালে ইফালে এনেকৈ তললৈ আনিব পাৰি এনেকৈ মানে লৰ চৰ মুভিং কৰি থাকে এই বস্তুটো এনেকৈ মুভিং কৰি পিনে এনেকৈ টাইট কৰি থ'লে হৈ যায় আৰু ইফালৰ পৰা মই আপোনালোকক লগাই দেখুৱাই দিছোঁ এফালৰ পৰা এনেকৈ এই ফুটাটোতে এনেকৈ লগাই দিয়ে এতিয়া এনেকৈ লাগি যাব ইয়াত তেনেকৈ ইয়াত লগাই দিব পাৰি এইটো এনেকৈ লাগিছিলে নহয় এইটো দেখিছে এইটো এনেকৈ লগাই ওপৰ মানে যোনটো হেৰিটোত প্লেটখনৰ ওপৰত সেইটোত তেনেকৈ লগাই দিলোঁ আৰু এতিয়া এইটো এনেকৈ অকণমান বেকা কৰি পিনে ব্লক বনালোঁ আৰু এনেকৈ ব্লক বনাই আৰু কেনেকৈ ব্লক বনাব আৰু ন এতিয়া দেখিছে এনেকৈ আৰু ধুনীয়া আৰু আপোনালোকে দেখিছে গাইজ দেখিছে আপোনালোকে এয়া হৈছে মোবাইল হোল্ডাৰ ইয়াৰ ওপৰত এইটো বুলি কয় যোনটো যে হেৰি মাইক আছিলে যে এইটো বুলি কয় বয়া MM1 নে কি আছিলে এই মাইকটো লগাব পাৰি একদম পূৰা সেই মেকুৰী ৰুমৰ নিচিনা যে থাকে যে ওপৰত আপোনালোকে জানেই ন তাত লগাই দিব পাৰি গাইজ আপোনালোকে দেখিলে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বাই